আপোনালোকে জানে যে আমাৰ অসমত বৰ্তমান 3,30,000 মহিলা আত্মসহায়ক গোট আছে। এই মহিলা আত্মসহায়ক গোটত প্ৰতিটো আত্মসহায়ক গ্ৰুপত 10 গৰাকীকৈ উদ্যোগী মহিলা আছে। এই 30 লাখ মহিলাই নিজৰ ঘৰত যদি মৌ পালন আৰম্ভ কৰে, এই 30 লাখ মহিলাই নিজৰ ঘৰত যদি সামান্য বাৰী খেতি আৰম্ভ কৰে, এই 30 লাখ মহিলাই নিজৰ ঘৰত যদি গাহৰি কুকুৰা হাঁহৰ জৰিয়তে কণী উৎপাদন আদি আৰম্ভ কৰে, অসমত আমি কোনো খাদ্য সামগ্ৰী বাহিৰৰ পৰা আমদানি কৰিব নালাগিব। আৰু সেইবাবে এইবাৰ বাজেটত অসমৰ মহিলা আত্মসহায়ক গোটৰ 30 লাখ সদস্যক উদগনি জনাবৰ বাবে আমি এখন বিশেষ আৰ্থিক সাহায্যৰ আমি কথা বাজেটত উত্থাপন কৰিছো। আমি অসমৰ এই 30 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত প্ৰত্যেক গৰাকী মহিলাক তেওঁলোকে যাতে এটা ক্ষুদ্ৰ উদ্যোগ কৃষিভিত্তিক ব্যৱসায় আৰম্ভ কৰিব পাৰে, তাৰ বাবে প্ৰতি গৰাকী মহিলাকে আমি 10,000 কৈ টকা দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। এই আঁচনিৰ জৰিয়তে অসমৰ 30 লাখ মহিলা উপকৃত হ'ব। তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰৰ পৰা পুঁজি যাব আৰু তেওঁলোকে যদি ঘৰত নিজাকৈ এটা উদ্যোগ স্থাপন কৰিব পাৰে, তেতিয়া গ্ৰুপ নহয় ব্যক্তিগতভাৱেও বেংকে লোন দিয়াৰ কাম আৰম্ভ কৰিব। এই গোটেই কামখিনি আৰম্ভ কৰাৰ বাবে প্ৰথম পৰ্যায়ত আমি 10,000 টকাৰ সিড মানি প্ৰতি গৰাকী মহিলাৰ বাবে আমি আগবঢ়াই দিয়াৰ বাবে সিদ্ধান্ত লৈছো।